সকলো ঘটনাৰ বাবে প্ৰকৃতিৰ বুকুত একোটা নিৰ্দিষ্ট সময় বন্ধা থাকে। ভাৰতৰ বৰ্ণাঢ্য সংগীত ক্ষেত্ৰখনত লতাৰ অবিস্মৰণীয় সংযোজন। এই ঘটনাটোৰ বাবে 1948 চনৰ এটা বিশেষ দিন যেন নিশব্দে লুকাই আছিল প্ৰকৃতিৰ বুকুত। 1948 চনৰ এটা সুন্দৰ দিনত গোলাম হায়দৰৰ সংগীত পৰিচালনাত মজবুৰ চলচ্চিত্ৰৰ দিল মেৰা তোৰা গীতটিত কণ্ঠদান কৰে লতাই। দিল মেৰা তোৰা ओ मुझे कहीं का न छोड़ा तेरे प्यार ने, हाय तेरे प्यार ने, हाय तेरे प्यार ने, दिल मेरा तोरा। এই গীতটিত কণ্ঠদানৰ পাছত লতাই আৰু পাছলৈ ঘূৰি চোৱাৰ অৱকাশ নাপালে। জীৱনৰ 19টা বসন্ত গৰকাৰ অন্তত প্ৰকৃতিৰ বুকুত বন্ধা লতাৰ নিজস্ব সময়কণে লতাৰ দুহাতত ধৰা দিয়েহি। সংগীতৰ ক্ষেত্ৰখনত সুসংবদ্ধভাৱে খোপনি পোতাৰ এই পহিলা দিনটোৰ স্মৃতি আজিও শিল্পীগৰাকীয়ে গভীৰ আৱেগেৰে সোঁৱৰে এনেদৰে। এই গীতটিৰ বাণীবন্ধন মুঠেই সহজ নাছিল। 32 বাৰ প্ৰয়াস কৰাৰ পাছতহে গীতটি চূড়ান্তভাৱে বাণীবদ্ধ কৰা বুলি ঘোষণা কৰা হৈছিল। 1948 চনত মাষ্টাৰ গোলাম হায়দৰৰ সংগীত পৰিচালনাত গোৱা মজবুৰ চলচ্চিত্ৰৰ এই গীতটিৰে ছবিৰ সংগীত ক্ষেত্ৰখনত শক্তিশালী খোপনি পুতিবলৈ মই সমৰ্থ হওঁ। 32 বাৰৰ কষ্টকৰ পৰিশ্ৰমৰ মাজতে যেন লতাৰ বাবে ভৱিষ্যত জীৱনৰ বিৰল প্ৰাপ্তিৰ অফুৰন্ত সম্ভাৰ লুকাই আছিল। কাৰণ বাণীবন্ধনৰ দীঘলীয়া প্ৰক্ৰিয়াটোত উপস্থিত আছিল সেই সময়ৰ দিগ্গজ সংগীত পৰিচালক হুস্নলাল ভগতৰাম, নওশাদ, খেমচান্দ প্ৰকাশ আৰু অনিল বিশ্বাস। শাস্ত্ৰীয় সংগীতৰ ভিত্তিত ৰচনা কৰা দিল মেৰা তোৰা গীতটিত লতাৰ অপূৰ্ব গায়ন শৈলী আৰু মধুৰ কণ্ঠৰ অনন্য আবেদনে উপস্থিত সুৰকাৰসকলক মোহাচ্ছন্ন কৰি পেলাইছিল। প্ৰথমেই আগবাঢ়ি আহে নওশাদ আৰু লতাক আন্দাজ চলচ্চিত্ৰৰ গীতত কণ্ঠদানৰ বাবে চুক্তিবদ্ধ কৰে। নওশাদৰ বিশ্বাসক আন্দাজে সসন্মানে আদৰিলে। আন্দাজৰ লতাৰ কণ্ঠৰ গীতে মন মুহি পেলাই শ্ৰোতাৰ। ইয়াৰ পাছত সংগীত পৰিচালক ভগতৰামে লতাক বড়ি বেহেন চলচ্চিত্ৰত কণ্ঠদানৰ বাবে চুক্তিবদ্ধ কৰায়। 1949 চনত মুক্তিপ্ৰাপ্ত বড়ি বেহেনৰ সফলতাই লতাৰ হাতলৈ আনে আৰু 3খন ছবি, বৰসাত, মেহেল আৰু দুলাৰী। শংকৰ জয়কিষাণ সংগীত পৰিচালিত বৰসাতৰ জিয়া বেকাৰাৰ হে গীতটিয়ে ভাৰতীয় শ্ৰোতাৰ হৃদয়ত বৰষুণৰ মাদকতা সানে। খেমচান্দ প্ৰকাশ সংগীত পৰিচালিত মেহেলৰ আয়েগা আনেৱালা গীতটিয়ে দেশৰ চৌপাশে লতাক ধ্বনি তোলে। ভাৰতীয় শ্ৰোতাৰ হৃদয়ত মৌ বৰষা কণ্ঠৰ যি স্থান প্ৰাপ্য সেয়া পলকতে শিল্পীগৰাকীৰ দুহাতলৈ আহে। সুখ্যাতিৰ জখলাত লতাৰ দুৰন্ত গতি কাৰোবাৰ উপেক্ষা অথবা আওকাণি ঢুকি পোৱাৰ পৰা শত যোজন উচ্চতালৈ গুচি যায়। অৱশ্যে এই ক্ষেত্ৰত দেশ বিভাজন প্ৰক্ৰিয়াটোৰো এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। কাৰণ দেশ বিভাজনৰ বাবে সেই সময়ত চিনেমা জগতৰ বহু কেইজন বিখ্যাত প্ৰযোজক, পৰিচালক আৰু কণ্ঠশিল্পীয়ে বোম্বাই এৰি চিৰদিনৰ বাবে গুচি যায় লাহোৰলৈ। এই ব্যক্তিসকলৰ মাজত অন্যতম আছিল নুৰজাহান। সেই সময়ৰ হিন্দী চলচ্চিত্ৰ জগতৰ অবিসম্বাদী সম্ৰাজ্ঞী নুৰজাহান। অভিনেত্ৰী নুৰজাহান, ভাৰতীয় দৰ্শকৰ আৰু কণ্ঠশিল্পী নুৰজাহান ভাৰতীয় শ্ৰোতাৰ মনৰো মনৰ একচ্ছত্ৰী সম্ৰাজ্ঞী আছিল। সুন্দৰী নুৰজাহানৰ গীত আৰু অভিনয়ৰ সৈতে একাত্ম হৈ পৰা অধিকাংশ ভাৰতীয়ৰ বাবে নুৰজাহানৰ আৱেশৰ পৰা মুক্ত হোৱাটো কল্পনাতীত আছিল। সেয়ে নুৰজাহানৰ প্ৰস্থানে লতাৰ খ্যাতিৰ সোপানত নিঃসন্দেহে এক উল্লেখনীয় ভূমিকা পালন কৰে। নুৰজাহানৰ ভাৰত ত্যাগ কৰা সিদ্ধান্তই লতাৰ প্ৰতিষ্ঠা লাভৰ সকলো প্ৰাচীৰ নিশ্চিহ্ন কৰি দিছিল নিমিষতে। লতা নিজেও আছিল নুৰজাহানৰ একান্ত অনুৰাগী। লতাৰ গায়কীৰ আৰম্ভণিৰ সময়ছোৱাত নুৰজাহানক অনুকৰণ কৰাৰ সুস্পষ্ট প্ৰতিফলন দেখা গৈছিল। অৱশ্যে খুব কম সময়তে লতাই নুৰজাহানৰ গায়কীৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়।
নিজস্ব আৰু সুকীয়া কণ্ঠেৰে 50ৰ দশকৰ আৰম্ভণিৰ লগে লগে লতাই ভাৰতীয় শ্ৰোতাৰ হৃদয়ত কণ্ঠশিল্পী হিচাপে নিজৰ খোপনি ভালকৈয়ে দৃঢ় আৰু মজবুত কৰি তোলে। জীৱনৰ আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ বহু সময়ত সুখ্যাতি দায়বদ্ধ নহয়। লতাৰ ক্ষেত্ৰতো সেয়াই সত্য হ'ল। বৰসাত আৰু মেহেলৰ অপাৰ সফলতাই লতাক সুন্দৰ ঘৰ এটিৰ পচন্দৰ কোঠাটোত বহি ৰিং ঝিম চন্দৰ কিংকিনি পিন্ধি ধৰা পৃষ্ঠত মুকুতাৰ দৰে সৰি পৰা বৰষাজাকৰ সৌন্দৰ্যত মাতাল হোৱাৰ অনুমতি নিদিলে। ব্যক্তিগত মেহেল লতাৰ বাবে দূৰৰ দুৰ্লভ অট্টালিকা হৈয়েই থাকিল। সেইদৰে অনুভৱৰ বৰসাত লতাৰ বাবে আমনিদায়ক বৰষুণজাক হৈয়ে থাকিল। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনৰ ভৰ লতাৰ সুখ্যাতিয়ে কঢ়িয়াই অনা টকাৰ ভৰতকৈ তেতিয়াও অধিক হৈ আছিল। আনহাতে লতাৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ ভৰো আওকাণ কৰিব পৰা বিধৰ নাছিল। প্ৰতিটো গীতৰ বাবে লতাই কমপক্ষেও এটা পষেক আখৰা কৰিবলগীয়া হৈছিল। তদুপৰি বাণীবন্ধনৰ সময়ত একোটা গীতত কমেও 6-7 বাৰকৈ ৰিটেক কৰিবলগীয়া হৈছিল। লতাৰ ভাষাত এয়া ষ্টুডিঅ'ই ঘূৰি ফুৰা এক দুৰ্বিষহ জীৱন আছিল। সেই সময়ৰ আৰ্থিক সংকট আৰু কঠোৰ পৰিশ্ৰম শিল্পীগৰাকীৰ মানসপটত এতিয়াও সুস্পষ্ট। সেই সময়ছোৱাত আৰ্থিক সংকটে জুৰুলা কৰি তুলিছিল। গ্ৰেণ্ট ৰোডৰ পৰা মালাডালৈ মই ৰেলেৰে অহা যোৱা কৰিবলগীয়া হৈছিল। ৰেকৰ্ডিং ষ্টুডিঅ'লৈ যোৱাৰ বাটত য'ত ঘোঁৰা গাড়ীৰ উঠাৰ প্ৰয়োজন হৈছিল তাত মই খোজ কাঢ়িছিলোঁ, কাৰণ তেতিয়া মোৰ কিছু পইচা ৰাহি হৈছিল। কেতিয়াবা 1 টকা, কেতিয়াবা 50 পইচা ৰাহি কৰি সেই পইচাৰে মই সন্ধিয়া ঘৰলৈ উভতাৰ পথত শাক পাচলি কিনি আনিছিলোঁ, কাৰণ বাবাৰ বিয়োগৰ পাছত ঘৰখনৰ উপাৰ্জন কৰা একমাত্ৰ ময়েই আছিলোঁ। এটি সাক্ষাৎ প্ৰসংগত লতা মংগেশকাৰে এনেদৰে কয়, কণ্ঠ সংগীতত ব্যস্ত থকাৰ ফাকে ফাকে সংগীত পৰিচালনাৰ বাবে পোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাছিল লতাই। নিজৰ নামৰ উপৰিও কেতিয়াবা আনন্দ খান ছদ্মনামেৰে সংগীত পৰিচালনা কৰিছিল লতাই। 1950 চনত মুক্তিপ্ৰাপ্ত ৰাম পাহুনে নামৰ মাৰাঠী চলচ্চিত্ৰখনৰ সংগীত পৰিচালনাত শিল্পীগৰাকীয়ে নিজৰ নাম ব্যৱহাৰ কৰিছিল। এইখন আছিল লতাই সংগীত পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ। সংগীত পৰিচালিকা লতাৰ তালিকাখন বৰ দীঘলীয়া নহয় যদিও তেনে চুটিও বুলি ক'ব পৰা নাযায়। আনন্দ খান ছদ্মনামেৰে 60ৰ দশকত লতাই 4খন মাৰাঠী কথাছবিৰ সংগীত পৰিচালনা কৰে। 50ৰ দশকত লতাজীয়ে চিনেমা প্ৰযোজনাতো হাত দিয়ে। 1953 চনত ভাদল নামৰ মাৰাঠী চিনেমাখন শিল্পীগৰাকী প্ৰযোজিত প্ৰথমখন চিনেমা। একেটা বৰ্ষতে ঝঞ্ঝাৰ নামেৰে হিন্দী চলচ্চিত্ৰ এখন প্ৰযোজনা কৰে। 1955 চনত কাঞ্চন আৰু 1990 চনত লেকিন লতা মংগেশকাৰ প্ৰযোজিত আন দুখন হিন্দী চলচ্চিত্ৰ। উভতি যাওঁ লতাজীৰ কণ্ঠ সংগীতৰ সোণালী অধ্যায়লৈ। চলচ্চিত্ৰৰ বিশেষজ্ঞসকলৰ মতে 1949 চনত নিৰ্মিত খেমচান্দ প্ৰকাশ সংগীত পৰিচালিত মেহেলৰ আয়েগা আনেৱালা গীতটিয়ে লতাৰ সংগীত জীৱনলৈ কঢ়িয়াই আনে প্ৰথম বৃহৎ সফলতা। এই বৃহৎ সফলতা প্ৰাপ্তিৰ অন্তত 50ৰ দশকৰ সূচনা হয়। লতাজীৰ বৰ্ণময় শৈল্পিক যাত্ৰাৰ অমূল্য মুকুতাবোৰে যেন 50ৰ দশক আৰম্ভ হোৱালৈহে বাট চাই আছিল। এই সময়ছোৱাৰ পৰাই লতাই সমসাময়িক মহিলা কণ্ঠশিল্পীসকলক অতিক্ৰম কৰি যোৱাৰ পথ উন্মুক্ত হৈ পৰে। 40ৰ দশকক ঘেৰি থকা মহিলা কণ্ঠশিল্পীৰ নাসিক স্বৰৰ অধ্যায়টোত 50ৰ দশকৰ আৰম্ভণিতে লতাই নিজৰ মধুৰতম আৰু উচ্চস্বৰৰ গায়ন শৈলীৰে নতুনত্বৰ সংযোজন ঘটায়। লতাৰ এই অভিনৱ সংযোজনৰ সন্মুখত সমসাময়িক প্ৰায়ভাগ মহিলা কণ্ঠশিল্পী ম্লান পৰি গৈছিল।
অৱশ্যে লতাৰ ব্যঞ্জনাময় গায়ন শৈলীৰ সন্মুখত নিৰ্দিষ্ট পৰ্যায়ত তিষ্ঠি থাকিবলৈ সক্ষম হয় শামছাদ বেগম আৰু গীতা ৰয়। 40ৰ দশকৰ শেষৰটো বৰ্ষ অৰ্থাৎ 1949 চনত আন্দাজ, বৰসাত, মেহেল আৰু দুলাৰীৰ সফলতাৰ মাজতে আৰু কেইখনমান লতাই কণ্ঠদান কৰা চিনেমা ছবিগৃহলৈ আহে। তাৰ ভিতৰত শ্ৰোতাৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰা চলচ্চিত্ৰৰ অন্যতম নই তালিম, গাৰ্লছ স্কুল, নজৰে, জল তৰং, লাডলি, লাহোৰ, বাজাৰ, আগ, এক থি লড়কি, শায়দ, উধাৰ আদি। এনেদৰে 4খন চলচ্চিত্ৰৰ বৃহৎ সফলতা আৰু আন কেইখনমান চলচ্চিত্ৰৰ মিশ্ৰিত সফলতাৰ সমাহাৰেৰে লতাই সামৰে 40ৰ দশক। প্ৰিয় বন্ধু, এয়া আছিল স্বৰ্ণকণ্ঠী লতা মংগেশকাৰৰ আজিৰ খণ্ড। কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহযোগ কৰে যেন। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। নমস্কাৰ।